Hello friends, স্বাগতম জনাইছো আৰু এটা ভিডিঅ'লৈ। আজি গৈ আছো গুৱাহাটী পান বজাৰলৈ। ভাবিলো লগতে আপোনালোকো লৈ যাওঁ, অলপ এক্সপ্লোৰ কৰোঁ গুৱাহাটীখন। আমাৰ হেৰি ব্ৰুজ খালিফা দেখাই আছে অসমৰ ব্ৰুজ খালিফাডাল আৰু ব্ৰিজৰ কাষে চাইডে গৈ আছো বাছৰ গতিত। এইখন কি হয় ফৰ্ডৰ গতিত ML-ৰ হয় ML09 ফৰ্ড ফিয়েষ্টা বোলে। একচুৱেলি মই নাম চাম একো নাজানো। হয় turning from right area from lightning left bus মই গলো গুৱাহাটী GS road পৰা খানাপাৰা এইটো GS road না GS road গৈ আছো। GS road এইখন হ'ল ভেটেনাৰী সায়েন্স কলেজ ৰাইট সাইডে। গুৱাহাটী সোমোৱাৰ লগে লগে এইখিনি জেগাখিনি অলপ ভাল লাগে, অলপ জাম চাম কম হয়, চাৰি চাইডটো ভাল লাগে। ৰাস্তাৰ মাজে মাজে গছ পুলি কিবা কিবি ৰুই থৈ দিছে। আৰু গুৱাহাটীত মানে বাইক লৈ অহা মানে মুস্কিলে অলপ এই গৰমত। কাৰত অহাটোৱে বেছি ভাল, কাৰত বেটাৰ, চিট থাকক ধুনীয়াকৈ। আৰু বাছ চাছ বোৰ ৰখি থাকে। এইখিনি আহিলে দেখা যায় ফুটব্ৰিজ এখন, য'ত বাঁহৰে বনোৱাৰ দৰে লাগে, ভাল লাগে। তাতে লিখা আছে ৱেলকাম টু গুৱাহাটী। ইয়াতে অকল নহয়, প্ৰায় জেগাতে বনাইছে, ভাল লাগে চাই পেলাই। শুৱনি এটা বহাই দিয়ে, কিন্তু ৰাস্তাটো অকণমান ঠেক হৈ যায়। এইখিনিতো মানে ওৱান ৱে টাইপ হৈ যায়, বাকীখিনি বাৰু ঠিকে আছে গোটেইখিনি। ছিক্স মাইলৰ বিখ্যাতটো মানে কি হ'ল, যিখন এতিয়া ফ্লাইঅভাৰ আছে মই এটা বেলেগ বনাই দিব খুজিছিলো, কৈয়ে দিলে নহয় চালা। কাৰৰ এক্সেচৰিজৰ কাৰণে বাৰু সঁচাটো কৈ দিলে মই বেলেগ এটা বনাব খুজিছিলো। তথাপিও মানে এইখন এম্বেচেডাৰ কেইটা গ'ল অল ইজ গ'ল্ড। এইখনো অল ইজ গ'ল্ড বৰ্তমান মোৰ তাত থকা। মোক গোটেইখন সোণৰ কালাৰ যে কাঠত যে মাৰে, কি কালাৰটো গল্ডেন ব্ৰাউন প্ৰাইমাৰ হৈ গল্ডেন ব্ৰাউন লগাই দিলোঁ। সোণৰ কালাৰ হয় নহয় নাজানো, তামৰে কালাৰ হওক, কিন্তু সোণৰে বনাম। এইটো গুৱাহাটীৰ ভিতৰত এয়াৰটেল অফিচ, এইটো 6 মাইলত। ইয়াতে এটা ব্ৰুজ খালিফা বনাই ৰাখিছে। এইটো সৰু ব্ৰুজ খালিফা হয়, দুডাল আছে ব্ৰুজ খালিফা। জিন্দগীত মানে ডুবাই যাব দৰকাৰ নাই। আমাৰ গুৱাহাটীত বহুত সৰু ব্ৰুজ খালিফা হ'ব পাৰে, ইমান তালা। এইটো এটা ব্ৰুজ খালিফা মানে ইয়াৰ কমি নাই ব্ৰুজ খালিফাৰ। আৰু এটা আছে টেনশ্যন লোৱাৰ দৰকাৰ নাই। গুৱাহাটীৰ মানে নোপোৱা বস্তু একো নাই। মানে এমেজন বুলি ধৰিব পাৰোঁ, A to Z সকলোৱে ইয়াত দেখিছে, আমাৰ কাৰণে ৰখি আছিলে। বাই বাই। এইটো নেচাৰেল ক'ব লাগিব। গুৱাহাটীৰ প্ৰকৃতিৰ নিয়ম। এইটো গুৱাহাটীৰ প্ৰকৃতিৰ নিয়ম, যেনে কুদৰত কা খেতা। গুৱাহাটী চিটি এখন ধুনীয়া আছে, হায়াবুছা এখন লৈ আহি ভম কৰি যাব, ধুনীয়া আছে। RPM বুলি কয় তাত। একচুৱেলি মই নাজানো, তাক বুলিয়ে গম পাইছোঁ, RPM বুলি কয়। আনা হয় ভাল আছিলে, বাইকখন লৈ নাহিলোঁ একচুৱেলি। বেছি নাই, KTM 390 এখন আছে। এইখিনি ৰুক্মিণী গাঁও, বানপানী আছে এইফালে ৰুক্মিণী গাঁও মানে বানপানীৰ কাৰণে অলপ পপুলাৰিটি বিখ্যাত। এই লিখা আছে ৰুক্মিণী গাঁও মানে। আৰু কি ক'ম, মানে আমি গাঁৱৰ ল'ৰাটো ধুনীয়া আছে। মানে চহৰখন দেখিলে অলপ ভাল লাগে। আৰু চহৰত মানে যিমানে নহওক, বান্দৰী বুলি সুন্দৰী হৈছে ন, এই সুন্দৰী বুলি আমাৰ মনটো আৰু সুন্দৰ কৰি তোলে।
মানে আহিব মন যায় চাই যায় চানপানী ইফালে একচুৱেলি ৰাস্তাৰ টাউন কি ক'বা আৰু বাহিৰৰ কাণ্ট্ৰিবোৰ টাউনবোৰ মানে এনেকুৱা মানুহবোৰ গছ গছ ধূলি মাকতি নাথাকে সেইকাৰণে চাই ভাল লাগে আমাৰ পাৰ্কিং প্লেচ চব পাৰ্কিং য'তে ত'তে গাড়ী ৰাখিছে সেইখন এখন ৰাখিছে গাড়ী আগত এইবোৰ নিজৰ ভুল মানে কি ক'বা আৰু মই যে CM হ'লো যিমান মানে গুৱাহাটীৰ বিল্ডিং আছে ন সেইবিলাক কালাৰ কৰি দিলো যাতে ছেটেলাইটৰ পৰা চালে জ্বলি উঠে মানে দিনতো জিলিকি থাকে পেণ্টালনটো শ্বপিং মল য়েছ মানুহৰ পইচা থোৱা যিমানে যি নহওক বাৰু হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে এইখন ধুনীয়া বনাইছে যোনে বনাইছে নাজানো তাৰ আইডিয়াটো যোনে লৈছে ধুনীয়া বনাইছে মানে এইখিনি অলপ ভাল লাগে চাই অলপ চাফ চুতৰা আছে ভাল লাগে দেখাই পাইছে ৰাচি যে ঝাৰু লৈ ফুৰিয়ে আছে সিহঁতে কোন হয় নাজানো ঝাৰু লৈ ফুৰিছে এই মামা বাপৰে বাপ আৰে অটো ঘূৰাই দিয়ে আমি কৰাই পালো এতিয়া জনতা হ'ব এইয়া মামাক লগ কৰিব আছো মানে এপইণ্টমেণ্ট অলপ 3টা বজাত আছে বলো এতিয়া টাইম আছে আমাৰ হাতত আপোনাৰ যদি সোণৰো জিম বিচাৰে গুৱাহাটীত এখন সোণৰ জিম আছে যিখনৰ নাম গ'ল্ড জিম এই সোণৰো দেখা পাব সোণৰ জিম আপোনাৰ তাতে গোটেই মানে জিমৰ ৰানিং ফ্লেট খোজ কঢ়া এইবোৰ মানে ডাম্বেল চাম্বেল এভৰিথিং ইজ সোণৰ এইটো গণেশগুৰি ফুড ব্ৰিজ NRLৰ এটা বিল্ডিং বনাইছে যিটো বিল্ডিংটো ধুনীয়া একদম লোক এটা দি ৰাখিছে ইয়াত মানে ডুবাইও পাত্তা পোৱা নাই ডুবাইটো এনেকুৱা এটা বিল্ডিং নাই যিটো বিল্ডিংটো এইটো মানে চেফত বনাইছে একদম ওচৰলৈ গৈ দেখুৱাই আছো বাৰু অলপ টাইম যে সেইজনী কোন হয় চানিলৰ নেকি সেই নহয় সেই হয় নহয় মনিকা চন্দ্ৰ বুলি কোৱা মনিক চন্দ্ৰ জুৱেলাৰ্ছৰ নাম মনিক চন্দ্ৰ জুৱেলাৰ্ছৰ নাম বোলো ছোৱালীৰ নামে নেকি একো নাই হৈ যায় এইবোৰৰ যদি চাই ভাল লাগিছে লাইক এটা কৰি দিব ইমান টাইমলৈ যে চাই আছে অভিয়াছলি লাইক ভাল লাগিবই পাৰে যদি চাই মানে লাইক এটা কৰি দিব আৰু যদি সঠিক মানে খাটি অসমীয়া হয় তো অভিয়াছলি লাইক মানে এটা ছাবস্ক্ৰাইবটো বনতা হয় বনতা মই নাজানো আপুনি কি কৰে বাৰু লাল কালাৰটো আপুনি লাট মাৰি ভৰি আঙুলি দি কৰে নে কেৰা আঙুলি মিডিল ফিংগাৰ দি যি কৰি কৰক মানে ছাবস্ক্ৰাইব হ'ব লাগে বাছ আৰু যেনেকুৱা ধৰণৰ আপোনাক যদি ব্লগ লাগে আপুনি কমেণ্টত জনাব কমেণ্টত জনোৱাৰ লগে লগে আপুনি পাই যাব ভিডিঅ' মানে ট্ৰাই কৰিম বনাই দিব কাৰণে আৰু এইটো হৈছে NRLৰ নতুন এইটো বিল্ডিং হৈছে বাছ এইটো বছৰতে বনোৱা হৈছে চাগে এইটো কিহৰ কাৰণে বনাইছে মই একচুৱেলি নাজানো কিন্তু অসমৰ কাৰণে ডাঙৰ এটা অফিচ বনাব নেকি শ্বপিং মল চল হ'ব চাগে ধৰক গোটেইখন গ্লাছ লৈ ভৰ্তি হৈ আছে बिरयानी है बिरयानी हर जगह में मिलता है आपको क्या लगता है सिर्फ दिल्ली में मिलता है नहीं दिल्ली में आसाम में भी मिलता है बिरयानी क्या बिरयानी मिलता है दुबई का बिरयानी मिलता है हैदराबाद तो ये छोटा सा बात है दुबई का बिरयानी मिलता है यहाँ पर क्या होता है ये होता है शायद तो এটা ধুনীয়া লাগিছে একদম ডিভাইডাৰৰ মাজে মাজে এইটো বগা বগা ফুল আৰু ৰঙা ৰঙা ফুল লগাই দিছে লোক এটা ধুনীয়া লুক দিছে কাগজ ফুল ষ্টাৰবাক্সৰ কি লাগিছে হয়তো এইটো ষ্টাৰবাক্স পইচা দিয়া জাগা কফি খোৱাৰ 250-500 টকা এটা কফি এক কাপত এয়া হ'ল গুৱাহাটীৰ জয় বাংলা য'ত আমি গাঁৱত দেখা যায় জয় বাংলা কিন্তু আমাৰ গুৱাহাটীত জয় বাংলা বাট নাই কিন্তু জয় বাংলা কলালতি এইখিনি কাৰণে জাম লাগি আছিলে বহুতখিনি অলপ শ্ল'লি
আৰু কাৰত থোৱা কাৰণে AC চলাই থোৱা কাৰণে ইমান এটা মানে এহছাছ হোৱা নাই, মানে অনুভৱ কৰিব পৰা নাই যে গৰম হৈ আছে। কিন্তু বাহিৰত বহুত গৰম। এতিয়া টেম্পাৰেচাৰ এইকেইদিন গুৱাহাটীত 30+ হৈ আছে। লাহে লাহে চলোৱা আহোঁতে 4খনমান ফুট ব্ৰিজে পালোঁ। আহি भूकट बालू है में क्या भांगाघर से थोड़ा लगे पलटन बाजार से लेफ्ट लेना है नेपाली मंदिर से राइट लेना है, राइट लेने के बाद सीधा जाना है, सीधा जाने के बाद पान बाजार की तरफ जाना है। गुवाहाटीर মানে जितु ভিউ পইণ্ট সেইটো ওখৰ পৰা চালে বেছি ভাল লাগে। বাট এতিয়াতো ওখত উঠি চোৱা নাই, সৰু সৰু ব্ৰুজ খালিফাৰ ওপৰতে উঠিব লাগিব চাই, মানে ওলমি মানে তাৰ ওপৰৰ পৰা উঠিলে মানে বেছি ভিউটো বহুত ধুনীয়া দেখা যায়, বিল্ডিং। লাহে আহি পালোঁ আমি এতিয়া তেজপুৰ মেধি ফ্লাইঅভাৰ। इसको नॉर्मली क्या बोलते हैं? उल्लूबाड़ी ओवरब्रिज। हाँ सर, उल्लूबाड़ी का मतलब क्या है? अगर हिंदी से सोच रहा है ना, उल्लू का मतलब तो क्या बोलते हैं? पता है ना, फैसा फैसा हिंदी में उल्लू ऐसा वाले निकल। हाँ ফেঁচা ফ্লাইঅভাৰ মানে গম পাইছে ন, ফেঁচা উৰি যোৱা এখন ফ্লাইঅভাৰ, মানে উৰি পেলাই পাৰ হৈ যোৱা। অঁ উলুবাৰী ফেঁচাবাৰী। ইয়াতে মানে এটা টাইমত গোটেই ফেঁচা আহি গোটেই ব্ৰিজখন মানে ফেঁচা আহি কান্দি আছিলে, সেইকাৰণে ফেঁচাৰ বহুত আছিলে জেগাতে, সেইকাৰণে উলুবাৰী নাম দিলে। আহি পালোঁ পল্টন বজাৰ মানে আপুনি যি বিচাৰে তাকে পোৱা আশা আছে। চোৰ বজাৰৰ পৰা ধৰি আপোনাৰ ডকাইত বজাৰলৈ, ডকাইত বজাৰৰ পৰা ধৰি আপোনাৰ মানে কি ক'ব আৰু গোটেইখিনি বুজি পাব। হিন্দী খান নালাগে। অঁ খাজানা বুলি কোৱা যায় এইখিনি খাজানা। ইয়াৰ পৰা লেফ্ট লৈ এতিয়া বৰ্তমান এইটো নেপালী মন্দিৰ। ये है विशाल मेगा मार्केट, মানে সকলো ধৰণৰ সামগ্ৰী পোৱা যায়। মই এবাৰ গৈছিলোঁ শুকান বুট খাব, তে মই হাততে একমুঠালৈ গোটেই মৰটো মানে শুকান বুট চুবাই কৰিলোঁ। সেইবুলি মানে চবেই নাখাব, মানে দেখিলে যে গালি দিব পাৰে যে। মেডিকেল যাওঁ, গৈ সোমাই আৰু লগ পাই আছোঁ আৰু 5-10 মানে আধা ঘণ্টা 1 ঘণ্টামানৰ পিছত।